हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस की खबर आपनालोকৰ आशा करूँ आपनालोক সকলো ভালে আছে আৰু লগত ময়ো ভালে আছো আৰু ৰেডি সেডি হৈ ললো আৰু দোকানো বন্ধ কৰি ললো। তো এতিয়া যাই আছো অলপ বজাৰটো কিয় গৈ আছো কি কাৰণত গৈছো তো বলক গৈ থাকো আৰু কম বাৰু কিয় গৈ আছো। তো মোৰ কলিজাটোকো উলাই ললো। তো আজি এখন লৈ যাম মানে লৈছিলো 19 তাৰিখে কিন্তু মানে তেনেকৈ ওলোৱা নাই। তো আজি উলাই লৈ গৈ আছো আৰু এতিয়া আমিও লাহেকে ঘৰৰ পৰা ওলাই দিলো আৰু নিশ্চয় থাম্বনেল চাইটো গম পাইছে আমি ক'ত গৈ আছো। তো আমি গৈ আছো মানে আজি তো মোৰ সেইখন আগৰ বসন্তীখন মানে যেহেতু অলপ বেয়া হৈছিল পিষ্টনৰ প্ৰব্লেম আহি গৈছিল তো সেইবাবে মানে অলপ ঠিক কৰাব লৈ গৈ আছো। আমাৰে দাদাৰ ওচৰত মানে সাইদুল দাদা বহুতে চিনি পায়ে, দাদাও ইউটিউব কৰে তো চিনি পায়। তো ফিৰ লত নাহে তো চেনেলৰ নাম দাদাৰ। তো বলক দাদাৰ ওচৰত গৈ আছো তাৰপিছত দেখাও দাদাই মোৰ স্কুটিখনৰ অৱস্থা কি কৰি আৰু এতিয়া আহি পাই গ'লো নতুন বজাৰ চাৰিআলি আৰু এতিয়া মই যাম হাতৰ ৰাইট সাইডে। তো আগতে মানে দাদাৰ দোকান আছে তো চাই থাকক ভিডিঅ'টো। তো দাদাই আজি মানে মোৰ স্কুটিখনৰ অৱস্থা কি কৰিলে আৰু ঠিক নাই। তো এয়া চাব পাৰিছে এইটো মছজিদ, নতুন বজাৰৰ মছজিদ হয় আৰু এই আগতে আছে শ্ৰী লক্ষ্মী অটোমোবাইল। তো এইখনে চাব পাৰিছে। তো ইয়াতে মানে দাদাৰ কাম কৰে আৰু চাবই পাৰিছে দাদাও আহি গ'ল। আহি পেলাই মোক ইমান গালি যিহেতু মোৰ অলপ দেৰি হ'ল। তো গাইস ময়ো আহি পাই গ'লো দাদা চাব পাৰিছে আৰু দাদাই মোৰ গাড়ীৰ কাম কৰি আছে। তাৰ গাড়ীখনৰ পিষ্টন গ'ল বেয়া হয়, এইটো পিষ্টন গাড়ীৰ অৱস্থা ইমান সৰু কৰি পেলালে কি? মোৰ গাড়ী কি এনেকুৱা আছিল নেকি? তোৰ গাড়ী এনেকুৱা নাছিল কি কৰি আৰু লগৰ মানুহক যেতিয়া মই চাওঁ নহয় তেতিয়া মানে সিহঁতক মানে ভালকৈ দামটো দিব চেষ্টা কৰোঁ। তো বেলেগ মানুহক একচুৱেলি ইমান দাম নলওঁ, ব্লগাৰ মানুহৰ পৰা বেছি লওঁ কাৰণ ইউটিউবাৰ মানুহটো বহুত পইচা ইনকাম কৰে, বহুত পইচা পায়। এতিয়া কি কৰি আছেনো? এতিয়া মই পিষ্টনটো বহাই আছোঁ। এইটো কি নতুন লগাইছে? এইটো নাম কি? পিষ্টন 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 নাজানো আৰু আপুনি কৰি থাকক। তো গাইজ কাৰোবাৰ যদি এনেকৈ পিষ্টন বেয়া হয়, গাড়ীৰ কাম চাম কৰিব লগা হয়, আমাৰ দাদাৰ ওচৰত আহি যাব। তো দাদাকতো বহুতে চিনি পায়েই। ইউটিউবাৰ মানুহৰ ইউটিউবাৰ বুলি নহয় মানে চিনাকি আৰু চিনাকি আচ্ছা। ইউটিউবাৰ মানুহবোৰ অলপ কনজুচ থাকে যেনে আপুনি উদাহৰণ। মই ইউটিউবাৰ যোনটো ল'ব মই মেকানিক হয়। মেকানিকটো মেকানিকেই এটা আছে নহয় চেনেল এটা ফিৰ লট নাহে। ৱাও কি নাম, একদম মানে বহুত আনকমন নাম দিছে দেখোন আপুনি। তো গাইজ চাবই পাৰিছে প্ৰায় কাম হ'লেই আৰু দাদাইতো কামত পূৰা বিজি হৈ আছে। আৰু যিহেতু মোৰ গাড়ীটো দাদাই অলপ ভালকৈ চাই দি আছে আৰু আগে পিছেও মই দাদাৰ তাত বহুত গাড়ী ঠিক কৰাইছোঁ, দাদাই বহুত ভালকৈ চাই দিয়ে। আৰু আপোনালোকৰো যদি তেনেকুৱা গাড়ীৰ কিবা প্ৰব্লেম হয় আহিব দাদাৰ তাত, বহুত ধুনীয়াকৈ বহুত ভাল মেকানিক হয়। আহিব বহুত কমতে কৰি দিব বাৰু, নিদিয়া নহয়। যিহেতু মোৰ খাতিৰত অলপ কমত মোৰ নাম লৈ ল'ব আৰু অলপ কম কৰি দিব। ফাইনেলি কাম হ'লেই আৰু ডিগ্গিটো লগাব আৰু হ'বই। আৰু ফাইনেলি গাড়ীখন কমপ্লিট হৈ গ'ল। তো আজিলৈ ইমানখিনি আছিল, বাই বাই।